আজি মহালয়া শাৰদীয় উৎসৱৰ বতৰা লৈ ধৰালৈ নামিল দেৱী দুৰ্গা। তুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারে শিউলি মাখা গল্প আগমনের সুর তোমার টুলির গন্ধ ছড়ালো। আজি হ'ল মহালয়াৰ আৰু অলপ পিছতে ৰাস্তালৈ গৈ আছো। এতিয়া বাজিলে বৰ্তমান আৰু এতিয়া বাজি গ'ল 2:35 আৰু অলপ আগত মানুহবোৰ লগ পাই আছো। বলক তেতিয়াহ'লে এইফালে অন্য এজন ব্লগাৰ এইফালে ই নাচি আছে এই ধ্ৰুৱজ্যোতি দুৱৰা। এয়া তুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারে শিউলি মাখা গল্প আগমনের সুর তোমার টুলির গন্ধ ছড়ালো। বলো বলো দুর্গা এলো, বলো বলো দুর্গা এলো, বলো বলো দুর্গা এলো, দুর্গা এলো, দুর্গা এলো, বলো বলো দুর্গা এলো, দুর্গা এলো, দুর্গা এলো। মানে এতিয়া বৰষুণ দি দিলে মানে বহুত ডাঙৰ প্ৰব্লেম হৈ গ'ল। হা অঁ সোনকালে জেগা ল'ব লাগিব, ওলাই পেলাই দৌৰিব লাগিব। এতিয়া বৰষুণ দি দিলে বৰষুণ देवी सर्वभूतेषु विष्णुमायेति शब्दिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु विष्णुमायेति शब्दिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु चेतनेत्यभिधीयते। অঁ এয়া হা चेतनेत्यभिधीयते नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमः। আহি আহি পাই গ'লোহি গোলাঘাটৰ ঢেকীয়াল চাৰিআলি আৰু ইয়াত পুৱাতে দোকান হোটেল চোটেল চব খুলি দিয়া পৰিছে আৰু তেওঁ বুলি মানুহটো কমি আছে কাৰণ বৰষুণ দি আছে। চাব পাৰে আপোনালোকে এতিয়াও বৰষুণ দি আছে। ভালেই লাগিছে। মই তোমাৰ আহিলোঁ ফাৰ্ষ্ট বৰকাঠনি ফাৰ্ষ্ট আৰু হাতীয়া খোৱা দিয়াৰ কাৰণে মানুহখিনি দিয়াৰ কাৰণে মানুহটো অলপ কমিছে, কিন্তু ভাল লাগিছে পৰিৱেশবিলাক চাই অতি সুন্দৰ। আচলতে এই মহালয়া মানে কি? মহালয়া মানে হ'ল পিতৃপুৰুষসকলৰ আত্মা আৰু নানা কাৰণত পিণ্ড প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ থকা প্ৰেতাত্মাবিলাকে পিণ্ড আশা কৰি এই মহালয়া দিনটোতেই অন্তৰীক্ষৰ পৰা পৃথিৱীলৈ নামি আহে বুলি সনাতন ধৰ্মত বিশ্বাস কৰা হয়। আৰু অগ্নিদাহ, বজ্ৰপাত, বানপানী, ধুমুহা বৰষুণ, অতিবৃষ্টি, ভূমিকম্প আদিত মৃত্যু হোৱা, নিচে কেঁচুৱাতে বা গৰ্ভতে মৃত্যু হৈ পিণ্ডৰ পৰা বঞ্চিত হোৱা আৰু পিণ্ড লুপ্ত হোৱা সকলৰ আত্মাৰ সদ্গতি আৰু চিৰশান্তিৰ উদ্দেশ্যে আজি এই মহালয়া দিনটোতে 16টা পিণ্ড দিয়া হয়। আৰু এই মহালয়া পশ্চিমবংগ, অসম আৰু ত্ৰিপুৰাকে ধৰি দেশৰ বিভিন্ন স্থানত পালন কৰা হয়। হিন্দু পৌৰাণিক কাহিনী অনুসৰি আৰু মহেশ্বৰে ৰাক্ষস মহিষাসুৰক পৰাস্ত কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল।